মোবাইলতহে দেখিছিলো কিন্তু এতিয়া চকুৰ সন্মুখত দেখি মানে সেইদিনাৰ ক্লাছত এনেকুৱা যে কিবা প্ৰেক্টিকেল কৰিব সেইটো মই সপোনতো ভবা নাছিলো ৰাতিপুৱা ড্ৰিল আৰু ব্ৰেকফাষ্ট কৰা হয় মানে FCBCৰ ক্লাছত স্কুল আৰু কলেজ বিলাকত যে থাকে ৰঙা ৰঙৰ চিলিণ্ডাৰটো তাৰ বিষয়ে শিকালে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ গেছ চিলিণ্ডাৰৰ প্ৰতি থকা ভয়টো অলপ হলেও কমি যাব মানে ক্লাছৰ মাজতে হঠাতে ফায়াৰ এক্সটিংগুইছিং চাৰ্ভিচৰ পৰা মানুহ আহিলে এণ্ড হা এতিয়া চিলিণ্ডাৰত জুই লগাব বোলে প্ৰথমতেতো আমি ভাবিলো 2026 বৰ্ষৰ এতিয়া আমাৰ কালৰ দিন অবভিয়াছলি গাইজ মইতো প্ৰথমতে ভয়ে খাই গৈছিলো আগে পিছে মোবাইলত দেখিছো যদিও মোবাইলত চোৱা আৰু ৰিয়েলিটিত চোৱাৰ মাজত আকাশ পাতাল পাৰ্থক্য নাথাকে প্ৰথম টেকনিকটো হ'ল চিলিণ্ডাৰটোত যদি জুই লাগি থাকে তেনেহলে চিলিণ্ডাৰটোৰ ওপৰত খালি বাল্টিং এটা জোৰেৰে মাৰি দিব লাগে তাৰ পিছত চিলিণ্ডাৰটোৰ চুলাটো বন্ধ কৰি দিলে হৈ গ'ল পিছে এনেকে যদি মই ঘৰত প্ৰেক্টিকেল কৰিব যাওঁ চিলিণ্ডাৰৰ ওপৰত বাল্টিংটো পৰে নপৰে দূৰৰ কথা মোৰ মূৰত যে বাল্টিংটো পৰিব সেইটো চিয়ৰ বাৰু ভয়ক সাইডত ৰাখি কিবা এটাটো শিকিলো আমিতো কিবা এটা শিকিলো পিছে আপোনাকো কিবা এটা শিকাও ৰ'ব মানে তেখেতে কৈছিলে যে চিলিণ্ডাৰ এটা ব্লাষ্ট হ'বলৈ হলে ডি শেপ লয় আৰু ডি শেপ ল'বলৈ হলে মিনিমাম আধা ঘণ্টা বা 1 ঘণ্টাৰ সময় লয় আৰু কিছুমানে মোক সুধি আছিলে যে কেম্পত গৈ কেনে লাগি যদি তুমি SD বা SW পাৰ্টি হোৱা তেনেহলেতো ঠিকে আছে নহলে গমটো পাইছাই মই পিছে গম পাইছো হলেও টাইম নাপাওঁ সেইবাবে আজি অলপ সময় পাই লেঠাটো মাৰিলো